নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম 6টা কাম আমি নিয়মিতভাৱে কৰি আমি কিদৰে চিকিৎসকৰ ওচৰলৈ নোযোৱাকৈ থাকিব পাৰোঁ, অৰ্থাৎ আমি কিদৰে কোনো ৰোগ ব্যাধিত আক্ৰান্ত নোহোৱাকৈ থাকিব পাৰোঁ। আচলতে যি 6টা কামৰ কথা কম বা পাতিম, সেই কামকেইটা আচলতে আমি আমাৰ জীৱনশৈলীত অন্তৰ্ভুক্ত কৰি ল'ব লাগে। অৰ্থাৎ আমি এই কামবোৰ যদি নিয়মিতভাৱে কৰি যাওঁ, তেতিয়া আমি নিশ্চয় এক হেলদি লাইফ কটাব পাৰিম আৰু আমি কেতিয়াও চিকিৎসকৰ ওচৰলৈ গৈ কোনো ৰোগ চিকিৎসা কৰিব লগা নহ'ব। গতিকে বন্ধুসকল, আহকচোন আমি কি 6টা কাম নিয়মিতভাৱে কৰিলে আমি চিকিৎসকৰ ওচৰলৈ নোযোৱাকৈ থাকিব পাৰোঁ, সেই বিষয়ে আজি আলোচনা কৰোঁ। আহক। আমি নিয়মিতভাৱে কৰিব লগা 1 নম্বৰ কামটো হৈছে খাদ্য গ্ৰহণত সচেতন হোৱা। খাদ্য হৈছে আমাৰ জীৱনী শক্তিৰ আধাৰ। সুখাদ্যই বা হেলদি খাদ্যই আমাৰ যিদৰে সুস্বাস্থ্য গ্ৰহণ কৰে, ঠিক তেনেদৰে অখাদ্যবোৰ গ্ৰহণ কৰিলে আমাৰ বিভিন্ন ৰোগ ব্যাধিৰ সৃষ্টি হয়। সেইবাবে আমি সদায় হেলদি খাদ্য গ্ৰহণত গুৰুত্ব দিব লাগে আৰু সদায় প্ৰয়োজনীয় পৰিমাণৰ পানী সেৱন কৰাত গুৰুত্ব দিব লাগে। আমি কেতিয়াও ফাষ্ট ফুড, প্ৰচেছ ফুড, জাংক ফুড, ময়দা, বগা আটা বা বেছি তেলযুক্ত খাদ্য এইবোৰ কেতিয়াও গ্ৰহণ কৰিব নালাগে। আমি চেনি সদায় কমকৈ গ্ৰহণ কৰিব লাগে আৰু সদায় নিমখ জোখতহে গ্ৰহণ কৰিব লাগে। বেছি নিমখ আমি কেতিয়াও গ্ৰহণ কৰিব নালাগে। যদিহে আমি এই নিয়মকেইটা পালন কৰোঁ, তেতিয়া আমাৰ লিভাৰ, কিডনি বা হৃদযন্ত্ৰ কেতিয়াও ৰোগগ্ৰস্ত নহয়। আৰু আমাৰ যেতিয়া লিভাৰ, হৃদযন্ত্ৰ বা কিডনি সুস্থ হৈ থাকে, তেতিয়া আমি নিশ্চিতভাৱে আমি এটা সুস্থ জীৱন যাপন কৰিবলৈ সক্ষম হ'ম। পানী নিয়মিতভাৱে সেৱন কৰিলে আমাৰ শৰীৰত উৎপন্ন হোৱা বৰ্জনীয় পদাৰ্থবোৰ শৰীৰৰ পৰা ওলাই যোৱাত সুবিধা হয় আৰু বৰ্জনীয় পদাৰ্থবোৰ শৰীৰৰ পৰা সুবিধামতে বা সঠিকভাৱে ওলাই গ'লে তেতিয়া আমাৰ শৰীৰটো দূষিত নোহোৱাকৈ থাকে আৰু শৰীৰটো দূষিত নোহোৱাকৈ থকাৰ ফলত আমাৰ বিভিন্ন ৰোগ ব্যাধিয়ে সহজে আক্ৰান্ত কৰিব নোৱাৰে। সেইবাবে আমি সদায় প্ৰয়োজনীয় পৰিমাণত পানী সেৱন কৰাত অভ্যস্ত হ'ব লাগে বা গুৰুত্ব দিব লাগে। আমি নিয়মিতভাৱে কৰিব লগা 2 নম্বৰ কামটো হৈছে আমি সদায় ৰাতিপুৱা সোনকালে শুই উঠাৰ অভ্যাস গঢ়ি তুলিব লাগে। শুই উঠাৰ পাছতে বাহি মুখত 2 গিলাচ কুহুমীয়া গৰম পানী সেৱন কৰিব লাগে। তাৰপিছত লেট্ৰিনলৈ যাব লাগে। লেট্ৰিনৰ পৰা আহি আকৌ 1 গিলাচ পানী সেৱন কৰাৰ অভ্যাস কৰিব লাগে। তাৰপিছত কালজিৰা বা আদাৰ চাহ খোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে। আচলতে কালজিৰা বা আদাৰ চাহ খোৱা অভ্যাসে আমাৰ হজম শক্তি বৃদ্ধি কৰে। তাৰপিছত ৰাতিপুৱা 30 মিনিটৰ পৰা 40 মিনিট সময় খোজকাঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগে। ৰাতিপুৱা এনেদৰে খোজকাঢ়াৰ অভ্যাসে আচলতে ৰক্ত সঞ্চালন প্ৰক্ৰিয়া ভাল কৰে আৰু ৰক্ত সঞ্চালন প্ৰক্ৰিয়া শৰীৰত যেতিয়া ভাল হয়, তেতিয়া আমাৰ শৰীৰত চলি থকা বিভিন্ন শৰীৰ কাৰ্য সঠিকভাৱে চলে আৰু শৰীৰ কাৰ্যবোৰ সঠিকভাৱে চলাৰ ফলত আমি বিভিন্ন ৰোগ ব্যাধিৰ পৰা অতি সহজে হাত সাৰি থকাটো সম্ভৱ হৈ উঠে। আমি নিয়মিতভাৱে কৰিব লগা 3 নম্বৰ কামটো হৈছে আমি সদায় সঠিক পৰিমাণে টোপনি মৰাৰ অভ্যাস কৰিব লাগে। আচলতে আমি ৰাতিৰ খাদ্য আমি পাতলীয়া খাদ্য গ্ৰহণ কৰিব লাগে আৰু ৰাতিৰ খাদ্যভাগ আমি সদায় সোনকালে আচলতে 8 বজাৰ লগে লগে গ্ৰহণ কৰিব লাগে আৰু ৰাতিৰ খাদ্য গ্ৰহণ কৰাৰ 2 ঘণ্টাৰ পিছত আমি আচলতে শুবলৈ যাব লাগে। আৰু ৰাতি যেতিয়া পাতলীয়া খাদ্য গ্ৰহণ কৰা হয়, তেতিয়া আমাৰ আচলতে টোপনি ভাল হয় আৰু টোপনিলৈ যোৱাৰ অন্ততঃ 2 ঘণ্টা আগতে আমি মোবাইল ফোনৰ ব্যৱহাৰ কৰা বা কম্পিউটাৰ, লেপটপ ব্যৱহাৰ কৰা আমি বন্ধ কৰিব লাগে। তেতিয়াহে আচলতে আমাৰ ৰাতিৰ টোপনি ভাল হয় আৰু টোপনি যেতিয়া নিয়মিতভাৱে হয়, তেতিয়া আমাৰ শৰীৰৰ পৰা যিবোৰ প্ৰয়োজনীয় হৰম'ন, সেই প্ৰয়োজনীয় হৰম'নবোৰ সঠিক পৰিমাণে ৰিলিজ হয় আৰু আমাৰ এই প্ৰয়োজনীয় হৰম'নবোৰ যেতিয়া সঠিক পৰিমাণে ৰিলিজ হয়, তেতিয়া আমাৰ শৰীৰত কোনো ধৰণৰ হৰম'নজনিত ৰোগৰ সৃষ্টি নহয়। আচলতে আজিকালি বেছিভাগ মানুহেই ডায়েবেটিছত ভোগাৰ মূল কাৰণবিধ হৈছে আচলতে আমাৰ হৰম'ন ৰিলিজ হোৱাত খেলিমেলি। সেইবাবে আমি সদায় সঠিক পৰিমাণে টোপনি মৰাৰ চেষ্টা কৰিব লাগে। নিয়মিতভাৱে কৰিব লগা 4 নম্বৰ কামটো হৈছে আমি সদায় অন্ততঃ আধা ঘণ্টা সময়ৰ বাবে হ'লেও ৰ'দত কিবাকিবি কাম কৰিব লাগে বা ৰাতিপুৱাৰ সময়ত আমি ৰ'দত ব্যায়াম কৰিব লাগে। যদিহে আমি এনেদৰে নিয়মিতভাৱে ৰাতিপুৱাৰ সময়ত আধা ঘণ্টা ৰ'দত থাকোঁ বা ৰ'দত কিবাকিবি কাম কৰোঁ, তেতিয়া আমাৰ শৰীৰত ভিটামিন ডি প্ৰস্তুত হয় আৰু আমাৰ শৰীৰত ভিটামিন ডি প্ৰস্তুত হ'লে তেতিয়া আমাৰ হাড়বোৰ মজবুত হৈ থাকে আৰু আমাৰ শৰীৰত ভিটামিন ডিৰ অভাৱ নহওঁতে আজিকালি দেখা গৈছে
বেছিভাগ মানুহৰে শৰীৰত ভিটামিন ডিৰ অভাৱ ঘটি হাড়ৰ বিভিন্ন সমস্যাৰ সৃষ্টি হয়। বিশেষকৈ হাড়বোৰ ঠুনুকা হয় আৰু হাড়বোৰ অলপ দুখ পালেই বা অলপ কেতিয়াবা পৰিলেই হাড়বোৰ ভাঙি যায়। গতিকে আমাৰ শৰীৰত আচলতে ৰ'দ নপৰাৰ ফলতে এনেদৰে ভিটামিন ডিৰ ডেফিচিয়েঞ্চি হয়। সেইবাবে আমি নিয়মিতভাৱে ৰাতিপুৱাৰ সময়ত অন্ততঃ আধা ঘণ্টা সময় ৰ'দত কাম কৰিব লাগে বা ৰ'দত ব্যায়াম কৰিব লাগে। তেতিয়াহে আমাৰ শৰীৰত ভিটামিন ডিৰ অভাৱ নঘটে। আমি কৰিব লগা 5 নম্বৰ কামটো হৈছে সেলফ মেডিকেশ্যন বন্ধ কৰা। বেছিভাগ মানুহেই কিবা কিবি সৰু সুৰা ৰোগ হ'লে ফাৰ্মাচীৰ পৰা কৈ দৰৱ আনি খায় আৰু এনেদৰে দৰৱ আনি খোৱাটো তেওঁলোকৰ এটা অভ্যাসত পৰিণত হয়। কথাটো হৈছে এনেদৰে সৰু সুৰা বেমাৰত ফাৰ্মাচীৰ পৰা গৈ দৰৱ আনি খালে শৰীৰত বহুতো ৰোগৰ সৃষ্টি কৰে বা শৰীৰৰ বহুতো ক্ষতি কৰে। বিশেষকৈ চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ ফাৰ্মাচীৰ পৰা কৈ দৰৱ আনি খালে লিভাৰ, কিডনি বা হৃদযন্ত্ৰৰ অসুখ হোৱাৰ চান্স থাকে আৰু এনেদৰে দৰৱ খোৱাৰ অভ্যাসে আচলতে আমাৰ এই অংগবোৰৰ বৃহৎ ক্ষতিসাধন কৰে আৰু এনেদৰে ক্ষতিসাধন কৰাৰ ফলত লাহে লাহে মানুহজন বিভিন্ন ৰোগত আক্ৰান্ত হ'বলৈ ধৰে। গতিকে আমি যিমান পাৰি সেলফ মেডিকেশ্যন বন্ধ কৰা উচিত। অৰ্থাৎ কিবা কিবি সৰু সুৰা অসুখ হ'লেই আমি ফাৰ্মাচীৰ পৰা কৈ দৰৱ খোৱাটো বন্ধ কৰিব লাগে। আচলতে অসুখ হ'লে চিকিৎসকৰ ওচৰলৈ যাব লাগে আৰু চিকিৎসকৰ পৰামৰ্শ মতে চিকিৎসা গ্ৰহণ কৰিব লাগে। তেতিয়াহে আচলতে আমাৰ শৰীৰত দৰৱৰ কোনো পাৰ্শ্বক্ৰিয়া হোৱাৰ সম্ভাৱনা কম থাকে। আমি নিয়মিতভাৱে কৰিব লগা 6 নম্বৰ কামটো হৈছে আমি দিনটোত যেতিয়াই সময় সুবিধা মিলে তেতিয়াই আচলতে খোজ কাঢ়িব লাগে আৰু এনেদৰে খোজ কঢ়াৰ অভ্যাসে আমাৰ শৰীৰৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়া সঠিকভাৱে চলাই থাকে আৰু ৰক্ত সঞ্চালন প্ৰক্ৰিয়া সঠিকভাৱে চলিলে আমাৰ হৃদযন্ত্ৰও সুস্থ হৈ থাকে আৰু হৃদযন্ত্ৰ সুস্থ হৈ থাকিলে আমাৰ শৰীৰৰ অন্যান্য ৰোগ হোৱাৰো সম্ভাৱনা কমি যায়। বন্ধুসকল, আমি কি 6টা কাম নিয়মিতভাৱে কৰি থাকিলে চিকিৎসকৰ ওচৰলৈ চিকিৎসাৰ বাবে যাব লগা নহয় সেই বিষয়ে ভিডিঅ'টো শুনিলে। যদি আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব। লগতে আমাৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ আপোনালোকক অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।